হঠাৎ 7 দিন পিছত কৈছে মোৰ ৰিং চেৰেমনি মোৰো বেছি মানে দুখ লাগে অবিয়াসলি দুখ লাগিব মোৰ যাব মন যায় ন কেতিয়াবা এইবিলাক শুনিলে এনেকুৱা হয় নিব এটা টাইম থাকে ন এই মানে কন্ট্ৰোল কৰো আৰু মানে কি আৰু মই আৰু ঘৰত মানে সকলো কথা খুলি নকওঁ সেই সময়ত মানে এনেকুৱা দুটা ঝটকা একেলগে পাইছো এইটোতো বাৰু বেলেগ কথা তাৰে পিছতে মাৰ ঝটকাটো পালো এই কোভিডৰ সময়তে হেতু বেছি ডাঙৰ ঝটকা আৰু এটা কথা বেয়া লাগিছে প্ৰেম বাৰু বেলেগ আমাৰ বন্ধুত্বটো আছিলে তুমি কাৰোবাক ভাল লাগিছে বাৰু বিয়া হলা আৰু তোমাৰ ডেষ্টিনি যদি হ'ব লগা আছে হৈছা কিন্তু সেই সময়খিনিত এজ এ বন্ধুত্বৰ খাতিৰত যদি এখাৰ মাৰ খবৰ ললাহেঁতেন সেইটোহে আচল মানসিকতা মানুহৰ হেতু হয় সেই ভাজে মানে কোনো ধৰণৰ কন্টেক্টও নাই খবৰো নাই পিছত গম পালো যে তেখেতে হেনো গম নাপায় চৰকাৰী চাকৰিয়াল ছোৱালী পালে ও মাই গড তে অংকটো তাতে আছিল নেকি মই ভেবেলি হৈ ৰৈ গলো চৰকাৰী চাকৰি মানে মেইন নাজানো